লগ পাই আকৌ নতুনকৈ লোৱালৈকে এইখিনি মোৰ। হাই গুড মৰ্ণিং এভৰিৱান, ৱেলকাম টু মাই নিউ ব্লগ। আজি এটা ডাঙৰ এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ যে বহুতৰ প্ৰশ্ন আহিছে যে জুবিন গাৰ্গৰ বৌয়ে সিহঁত সেন্দুৰ এতিয়ালৈকে কিয় লৈ আছে, আৰু বহুতৰ প্ৰশ্ন উঠিছে সেইকাৰণে। আৰু বৌয়ে কি কৈছে আপোনালোকক শুনাবলৈ বিচাৰোঁ। আপোনালোকে বহুতে পাইছে চাগৈ, যদি পোৱা নাই ভিডিঅ'টো শেষলৈকে চাব। আৰু ব'লক ধুনীয়াকৈ বৌয়ে কি কৈছে শুনো ব'লক। আপুনি খুব শক্তিশালী এগৰাকী নাৰীৰ আপুনি পৰিচয় দিছে, আৰু যি পৰিচয় আপোনাৰ শিৰৰ সেন্দুৰখিনিয়ে প্ৰমাণ কৰিছে। এইখিনি সেন্দুৰ তেওঁক মই প্ৰমিছ কৰিছোঁ, আৰু তেওঁৰ হাতখন মোৰ শিৰত লগাই পেলাই মই কৈছোঁ, যি দিলা তুমি এই জন্মৰ কাৰণে, এই জীৱনৰ কাৰণে, সেইখিনি মই সদায় ৰাখিম। পিছৰবাৰ লগ পাই আকৌ নতুনকৈ লোৱালৈকে এইখিনি মোৰ শিৰত সদায় সজীৱ হৈ থাকিব, সদায় থাকিব সজীৱ হৈ। আমি এই বৌ চকুপানী আমি সদায় সন্মান কৰিম, আৰু দোষীয়ে শাস্তি পাবলৈ আমি চেষ্টা কৰিম। আমি আৰক্ষী প্ৰশাসনক আৰু CID আৰু SITক আমি অনুৰোধ জনাওঁ যে সোনকালে দোষীয়ে যে শাস্তি পায়। আমি সেইটোৱে প্ৰাৰ্থনা, যে দোষীয়ে কেতিয়াও সাৰি যাব নোৱাৰে। অসমবাসীৰ ওচৰৰ পৰা কেতিয়াও দোষী সাৰি যাব নোৱাৰে, আৰু জুবিন দা সদায় আমাৰ মাজত সদায় জীয়াই থাকিব। আৰু ভিডিঅ'টো আজি এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব, আৰু কমেণ্টত জয় জুবিন দা লিখি দিয়ক, ঠিক আছে। আৰু নেক্সট আপোনালোকৰ নতুন এটা ভিডিঅ'ত আপোনালোক লগ পাম, ঠিক আছে। আজিলৈ বাই।